हेलो फ्रेंड्स সকলোকে মই মোৰ হাইনাশ্ৰীবৰ ইউটিউব চেনেলটোলৈ আদৰণি জনাইছোঁ আৰু আজি দেখা পাইছে মই এনেদৰে সাজি কাচি ওলাইছোঁ আৰু মানে আজি হৈছে আমাৰ কলেজৰ ফেয়াৰৱেল মানে আমাক আজি বিদায় দিব সেই কাৰণে মই কলেজলৈ যাবলৈ ওলাইছোঁ লগতে আপোনালোককো মোৰ কলেজখনৰ লগত কলেজখন দেখুৱাই দিওঁ বুলি ভাবিলোঁ সেয়ে মই ভিডিঅ'টো কৰিবলৈ ওলাইছোঁ তো চাই থাকক মই আৰু মই এতিয়া ৰাস্তাৰে যাই থাকোঁতে মোৰ লগৰজনী লগ পালোঁ চাওক পূজা হাই আৰু এনেদৰে আমি গৈ আছোঁ কলেজত নতুন ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱা আৰু আমাৰ বিদায়ী পুৰণি ছাত্ৰ-ছাত্ৰীসকলক আমি শুভেচ্ছামূলক বিদায় জনাওঁ মই বিদায় জনাইছোঁ বিদায় মানে এইটো আমাৰ আনুষ্ঠানিকতা কিন্তু আমাৰ অন্তৰৰ যিটো মানে সম্পৰ্ক সেইটো সদায় যাতে তেওঁলোকে বচাই ৰাখে আমাৰ লগত যাতে যোগাযোগ ৰাখে এইখিনি কামনা কৰি তেওঁক মই এটা সামান্য এটা হেৰিৰে উপহাৰেৰে তেওঁক মই কি কৰি আছে দেশ কৰিব বোলে দেশৰ কাৰণে এটা সংস্থা মাৰিছে Hari ini saya paket lunch. ইন্ট্ৰডাকশ্যন কৰিছোঁ চাওক আপোনালোকে ভিডিঅ' কৰিছোঁ তো এই ভিডিঅ' কৰিছে ভিডিঅ' চেলফি বুলি ভাবি কেনেকুৱা লাগিছে আমাৰ থপৰাকেইটা বহুত ধুনীয়া জানো আজিৰ
ফিল কৰা নহ'ল আৰু আমি বহুত মানুহ আছিলে ইয়াতে কিন্তু আমি গোটেই মানুহক দেখুৱাব নোৱাৰিলোঁ তো আমি পুৰা আগত বহাই দিছে আমি লাষ্ট বিৰাট বিৰাট হাল্লা কৰিছিলোঁ তো আমি আৰু তাৰপিছত আমাক আগত বহাই দিছে তাৰপিছত আমি চুপচাপ একদম মিটিঙে শুনি আছোঁ এনেকৈ আৰু চিৰিয়াছ বড়ো হাইনাশ্রী বড়ো চ্যানেলটো সাবস্ক্রাইব করবি লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব করবি একেবারে ঘন্টা পর্যন্ত ক্লিক কৰি দিবি নে যদি মই কিবা কবি হাইনাশ্রী চ্যানেলটো সকলোৱে সাবস্ক্রাইব কৰি দিব লাইক কৰি দিব শেয়াৰ কৰি দিব সকলোকে কল আৰু আমি প্ৰায় আহি সন্ধিয়া হৈ গ'ল আৰু গৈ আছোঁ লাহে লাহে এইবিলাক আমাক দিছে তাতে ভাইটি ভণ্টিসকলে ছাৰ বাইদেউসকলে ইয়াতে চাগে কিতাপ আছে ইয়াতে কিতাপে হ'ব এখন অঁ চাইজটো তেনেকুৱা লাগিছে কি কিতাপ কেনেকুৱা কিতাপ ময়ো ঘৰত যাই পিনি দেখুৱাই দিম আপোনালোকক আৰু ময়ো দেখুৱাম দেই মোৰ ব্লগটো চাব আৰু ৰাস্তাৰে আহি থাকোঁতে হঠাৎকৈ লগ পালোঁ আমি হায়াৰ ছেকেণ্ডেৰীত একেলগে পঢ়া লগৰ এজন ল'ৰা কমল দাস বহুত ভাল লাগিল লগ পাই ব্লগ চায়ে থাকোঁ ভাল শ্বেয়াৰ কৰি দিবা লগতে শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক চব কৰিবা কমেণ্ট চমেণ্ট চব কৰিবা ঠিক আছে আহিছোঁ দিয়া আৰু মই এতিয়া আহি পাই পিনে হাত ভৰি ধুলোঁ ধুই পিনে এতিয়া ভাবিলোঁ এইটো আপোনালোকক খুলি দেখুৱাম কি আছে আৰু এইটো আপোনালোকে নিশ্চয় দেখা পাইছে এইটো এটা কভাৰ ফাইল দিছে এইটো এইখন আছে প্ৰজ্ঞাপদ সাহিত্য সংস্কৃতিমূলক প্ৰবন্ধ সংকলন আমাৰ হেমলতা দেৱী বাইদেৱে লিখি উলিয়াইছে এতিয়া কলেজৰ পৰা আহি অলপ দুখ লাগিছে কাৰণ আগৰ দৰে আমি এতিয়া ক্লাছ কৰিব নাপাম কলেজত যাব নাপাম সকলোৱে নিশ্চয় নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ পৰিছে কাৰণ ডিগ্ৰী শেষ হোৱাৰ পিছত চব কিছুমানে পঢ়ি আছে আৰু কিছুমানে নিজৰ কৰ্মত ব্যস্ত হৈ কিন্তু কেতিয়াবা হাউতকৈ উৰি যায় আৰু মনটো কলেজৰ সেই ক্লাছৰুমটোলৈ য'ত আমি বহি পিনে ক্লাছ কৰিছিলোঁ মনত পৰে আৰু কেনেদৰে ক্লাছ কৰিছিলোঁ কেনেদৰে পঢ়িছিলোঁ তো অলপ দুখ লাগি আছে আৰু আজিৰ ভিডিঅ'টো এইখিনিতে মই সামৰণি মাৰিলোঁ সকলোকে বাই বাই